জাতিৰংশী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কলগাছিয়াত জনতাৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদী কাৰ্যসূচীত সমাবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত সবল প্ৰতিবাদী কণ্ঠৰ অধিকাৰী মীৰা বৰঠাকুৰে কাৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে। অসমীয়া ভাষা সংস্কৃতি চহকী কৰা সংখ্যালঘু জনসাধাৰণক মূল সুঁতিৰ পৰা নানা ধৰণৰ প্ৰৰোচনা আৰু সাম্প্ৰদায়িক বক্তব্যৰ ভাগ নকৰিবলৈ মীৰা বৰঠাকুৰে শাসন পক্ষক সকিয়নি প্ৰদান কৰে। মীৰা বৰঠাকুৰ কলগাছিয়াত অহাৰ হয়তো বিজেপিয়ে সমালোচনা কৰিব। তাৰ বাবে ঠাকুৰে সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ সময়ত কলগাছিয়াত ভোট বিচাৰি আহিছিল বুলি মনত পেলাই দিয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক চাচা মামাক কোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ডক্টৰ শৰ্মা সংখ্যালঘুৰ ভাগিন ভতিজা। বিজেপিৰ খাতাত বিজেপিৰ ভোট নথকা দেখি অসমত বাংলাদেশী হিন্দুক আনিব বিচাৰিছে বুলি খোৰধাৰ সমালোচনা কৰে। ঠাকুৰে আৰু কয় যে কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰা নহ'ব। প্ৰয়োজন সাপেক্ষে হিমন্ত শৰ্মাক বাংলাদেশত গৈ থৈ আহিব। বিজেপি চৰকাৰে সেই বাচিব লাগে, গতিকে বিজেপিক জাপ মাৰি ল'লে লৈ এতিয়া তেওঁলোকে RSS বিজেপি কোনো নাই। তেওঁ বিভিন্ন মিছা কথা কয়, প্ৰতিটো কথাই মিছা কয়, মানুহক বিভ্ৰান্ত কৰে, আগুৱাই বঢ়াবলৈ চেষ্টা কৰে আৰু তেওঁ ভাবে যে অসমত দুটাই পণ্ডিত মানুহ আছে, এটা সৰ্বানন্দসকলক আৰু এটা হিমন্ত বিশ্ব শৰ্মা। সভাত আমছুৰ ৰাজ্যিক সভাপতি ৰেজাউল কৰিম চৰকাৰ, উপদেষ্টা আজিজুৰ ৰহমান, লেখক মেহদি আলম বৰা আৰু আদি কৰি কেইবাজনে ব্যক্তি ভাষণ প্ৰদান কৰে। এই কথাটো আমি পুনৰবাৰ প্ৰমাণ কৰিম আৰু দেখুৱাই দিম সৰ্বানন্দ সোণোৱাল বদলত আৰু বিশ্বাসঘাতক হিমন্তক হীৰাদিত্যৰ নিচিনা পাগল বিধায়কসকলক। সভাত কেব বাতিলৰ দাবীত কেইবা হাজাৰো লোক উপস্থিত থাকি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমীয়া নহয় নেকি? যদি এখেতসকলৰ সক্ৰিয় ভূমিকা নহয় তেতিয়াহ'লে দেখোন আপুনি নলবাৰীৰ পাছৰ পৰা দেখোন গোটেইখন বাংলাদেশে কৰি দিব লাগিব। কাৰণ আমাৰ যিটো দেশ বিভাজনৰ পিছত যিটো এওঁলোকে অধ্যয়ন নকৰে, এই এৰিয়াটোত মেক্সিমাম মুছলমান সম্প্ৰদায়ৰ মানুহ এই এৰিয়াটোত থাকি গৈছিলে। এই এৰিয়াখিনি আপাৰ আছামলৈ যোৱা নাছিল খেতি বাতি কৃষিভূমিৰ কাৰণে, এই এৰিয়াবিলাকত থাকি গৈছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰে লোৱাৰ আছাম গ'লে গাটো বেয়া লাগে, আপাৰ আছাম গ'লে ভাল লাগে। কিন্তু তেওঁলোকে আকৌ মুছলমানৰ মানে এই এৰিয়াবিলাকত তেওঁলোকে উন্নয়নৰ কাৰণে পেকেজো দিয়ে, ৰাতি পেকেজ দিয়ে, দিনত তেওঁলোকে কয় যে এইফালে গ'লে গা বেয়া লাগে। এইবিলাক তেওঁলোকৰ নিকৃষ্ট ৰাজনীতি। এইসকল অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত অঞ্চলত মই যিমান গৈছোঁ তেওঁলোকৰ এই ভাষা সংস্কৃতি যিমান অধ্যয়ন হ'লে হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱালক একেলগে বহি পেলাই পেলাই হয়তো আকাৰ হুঁচৰি কথা আপোনালোকেও সজাগ কৰিব লাগিব, যাতে চেণ্টাৰ নিজৰ ভাষাটোতে সেই চাচা মামাসকলৰ প্ৰতি এটা মোৰ যথেষ্ট সদ্ভাৱ আছে। চাচা মামাসকল যদি চাচা আৰু মামা হয় তেওঁ ভাগিন ভতিজা হ'ব, তেনেকাইতো হ'ব। গতিকে তেওঁ পাহৰি গৈছে এইখন ফিল্ডত আজি কেইদিনমানৰ আগত সৰ্বানন্দ সোণোৱালে চাচা মামাৰে ভোট বিচাৰি অহা নাই জানো? গতিকে তেওঁলোকে যিটো নিকৃষ্ট ৰাজনীতি কৰি জাতিটোক ভাগ কৰিব বিচাৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখজনক। গতিকে তেওঁলোকক প্ৰত্যুত্তৰটো ৰাইজে যাতে তেওঁলোকে যিটো চাচা মামা কৰি পেলাই তেওঁলোকে ভাগ কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে ৰাইজে দিব লাগে। 22 তাৰিখলৈকে ৰ'বলৈ তেওঁলোকৰ ধৈৰ্য নাই আৰু তেওঁলোকে এই কথাষাৰ ভাবি চোৱা নাই যে ৰাইজ যেতিয়া জাগ্ৰত হয়, ৰাইজ যেতিয়া লাখে লাখে ৰাইজ ৰাজপথলৈ ওলাব, তেতিয়া তেওঁলোকৰ কি অৱস্থা হ'ব সেই কথাটো হয়তো তেওঁলোকে অনুমান কৰিব পাৰে। তেওঁলোকৰ এজেণ্ডা এটা যে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব লাগে, যিকোনো প্ৰকাৰে তাত জাল জোৱা চুৰি কৰি, কৌশল কৰি, ষড়যন্ত্ৰ কৰি, মানুহক ভয় খুৱাই, জেল খুৱাই, ফাটেক দি গুলিয়াই তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে সন্ত্ৰাসৰ, যে মানুহ ভয়াত হ'ব, ঘৰৰ ভিতৰত থাকিব, আন্দোলন বন্ধ হ'ব। এইবিলাক কথা যথামূৰ্খ কিছুমানে ভাবিব পাৰে, আমি ভবা নাই। আমি যিমানেই তেওঁলোকে দমন আৰম্ভ কৰিছে সিমানেই আন্দোলনটো শক্তিশালী হৈছে, হাজাৰ হাজাৰ মানুহ নতুনকৈ ওলাইছে।
আনকি বিজেপিৰ ভিতৰৰ মানুহ বহুতে যোগাযোগ কৰিছে যে আমি বিভিন্ন কাৰণত ওলাই যাব পৰা নাই, কিন্তু কাখনৰ আমি বিৰোধিতা কৰোঁ, আপোনালোকক আমি সকলো ধৰণৰ সহায় কৰিবলৈ সাজু আছোঁ। তেওঁলোকে যদি নিজৰ কৰ্মী, নিজৰ নেতাসকলৰ, আঞ্চলিক পৰ্যায়ৰ নেতাসকলৰ, জিলা পৰ্যায়ৰ নেতাসকলৰ মনৰ কথা যদি বুজিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে এইটো কোনো ৰাজনৈতিক দল নহয়, এইটো এটা স্বৈৰচাৰী ব্যৱস্থাৰ এটা অংশ বুলি ক'ব লাগিব। আৰু গণতন্ত্ৰত এইবিলাকৰ কোনো কাম নাই। যেতিয়ালৈকে ৰাইজ ৰজা হৈ আছে তেতিয়ালৈকে আমি এই আইনখন বলবৎ হ'বলৈ নিদিওঁ, কাৰ্যকৰী হ'বলৈ নিদিওঁ। কোনো ক্ষেত্ৰতে এই আইনখন বাতিল নোহোৱালৈকে আমি আন্দোলন স্তব্ধ নকৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে বদৰুদ্দিনৰ পৰা অসমখনক বচাবলৈ এইটো কৰা হৈছে। আমিতো তেওঁলোকৰ পৰা অসমখন বচাবলৈ কৰিছোঁ। মইতো মুছলমান মানুহ নহয়, মই হিন্দু মানুহ, কিন্তু মই হিন্দুত্ববাদী নহয়। গতিকে তেওঁলোকে যিবিলাক কথা কৈ আছে বদৰুদ্দিনৰ লগত আমাৰ কোনো মেটেৰিয়েল নাই। বদৰুদ্দিনক আমি সমালোচনা যিমান কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৈত্যপুৰুষক সিমান সমালোচনা এতিয়ালৈকে কৰিব পাৰে। সেইখিনি গাছ নাই, সাহস নাই। আমি কৰিছোঁ কাৰণ আমি ধৰ্মৰ ৰাজনীতি কাৰোৱে সহ্য নকৰোঁ। ডেফিনেটলি সংঘাত সৃষ্টিৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ সেইটোৱে লক্ষ্য। কেনেকৈ হিন্দু মুছলমানৰ কাজিয়া লাগে, কেনেকৈ বাঙালী অসমীয়াৰ কাজিয়া লাগে, কেনেকৈ মাৰোৱাৰী অসমীয়াৰ কাজিয়া লাগে, কেনেকৈ বিহাৰী অসমীয়াৰ কাজিয়া লাগে, সেই চেষ্টাটো তেওঁলোকে অহৰ্নিশে কৰি আছে। এই কথা কৈছোঁ যে আমি সকলোৱে 21ত বিজেপিক ইয়াৰ পৰা উৎখাত কৰিম। সেইটো কাৰণে কি কৰিব লাগিব, কি কৰিব নালাগিব, সেইবিলাক ইতিমধ্যে আলোচনা হৈছে, চলি আছে, একেদিনাই হোৱা কথা নহয়। কিন্তু এটা কথা ঠিক যে 21ত বিজেপি, RSS, বজৰং এইবিলাকৰ যিটো দপদপনি অসমত, সেইটো নাইকিয়া কৰা চিৰদিনৰ কাৰণে। সেইটো কাৰণে ৰাজনৈতিক দল এটা ক্লাবঘৰ নহয়। গতিকে ৰাজনৈতিক দল এটা নিশ্চিতভাৱে এটা বিকল্প ৰাজনৈতিক ধাৰা এটা অসমত লাগে, যিটোৱে অসমৰ মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিকভাৱে সমূহ জাতি জনগোষ্ঠীৰ সৈতে ঐক্যবদ্ধ হৈ উন্নয়নৰ কাৰণে কাম কৰিব পাৰে, বিকাশৰ কাৰণে আপোচবিহীনভাৱে। টকা নোখোৱা মানুহ লাগিব, নীতি আদৰ্শ থকা মানুহ লাগিব। তেনেকুৱা মানুহলৈ এটা ৰাজনৈতিক দল বিকল্প প্ৰয়োজন আছে। কিন্তু এইটো এনেকুৱা নহয় যে এতিয়া আমি আন্দোলন এটা কৰিছোঁ, সুযোগ এটা আহিছে, এই সুযোগটো লওঁ। সুযোগ সন্ধানী ৰাজনৈতিক দল হ'লে নহয়। এইটো সুপৰিকল্পিত হ'ব লাগিব, তাৰ এটা নিৰ্দিষ্ট কৰ্মসূচী থাকিব লাগিব, সকলো মানুহ দায়বদ্ধ হ'ব লাগিব, কমিটেড হ'ব লাগিব, আৰু এইখিনি কাম আমি কৰিমেই প্ৰাণ গ'লেও। এনেকুৱা ধৰণৰ অংগীকাৰবদ্ধ হৈ পেলাই এটা ৰাজনৈতিক দল নিশ্চিতভাৱে কৰিব লাগিব। কিন্তু এই সুযোগ লৈ সেইকাৰণে আমি কৈছোঁ যে এতিয়া 21ত নিৰ্বাচন আছে, 21লৈকে নিৰ্বাচন খেলিবলৈ হ'লে নতুন দল লৈ সেইটো সম্ভৱৰ বাহিৰত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টুডে অসম।